মৰ্নিং ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক লৈ গৈ আছোঁ মোৰ আন এটি ভিডিঅ'লৈ। চ' ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে আজি নিশ্চয় গম পাইছে আজি বিশ্বকৰ্মা পূজা। চ' আমি বিশ্বকৰ্মা পূজা পাতিছোঁ। মই এতিয়া গা পা ধুই আহিলোঁ, আহি কৰি আৰু দেৰি আছে পূজা পাতিবলৈ, কাৰণ এতিয়া 8টা বাজি পাৰ হৈছে আৰু অলপ পাছতে আমি পূজা কৰিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব, আমি কেনেকৈ পূজা কৰিছোঁ আৰু আজি দিনটো কেনেকৈ পাৰ কৰিছোঁ। গাড়ীবোৰ ধুই কৰি আনিলে আৰু ইয়াতে ৰাখি দিয়া হৈছে এতিয়া। এতিয়া পূজালে বুলি ফুল ছিঙি আছোঁ। বেলপাত ছিঙিলোঁ, ফুল কেইপামান ছিঙিলোঁ আৰু এতিয়া চাওঁ। পূজা এতিয়া ষ্টাৰ্ট হ'ব। পূজাৰ সামগ্ৰীসমূহ উলিয়াই ৰখা হৈছে। দেউতা আহিলেহে পূজা কৰিব। আমাৰ বিশ্বকৰ্মা পূজা প্ৰত্যেক বছৰ দেউতাই কৰে, এতিয়ালৈকে অহা নাই। বস্তুবোৰ চিজিল কৰি ৰাখি দিয়া হৈছে, আহিলে আৰু পূজা ভাগ হ'ব আৰু দেখুৱাই থাকিম বাকী। আমাৰ পূজাৰ চুচাৰী না চুচাৰী বহি আছে। চুচাৰী নাথাকিলে পূজা নহয় ন, সেইকাৰণে বহুৱাই থৈছোঁ পূজা ভাগৰ ওচৰতে। আৰু এতিয়া দেউতা আহি পালে পূজা কৰিবলৈ আৰম্ভ কৰিব, কাৰণ 11টা বাজিলে। 12টা বজাৰ আগতে পূজা কমপ্লিট কৰিব লাগিব। সুমিত আৰু দীপালী, সুমিত আৰু দীপালীয়ে ফুল গুঠি আছে গাড়ীত লগাবৰ কাৰণে। কিনি থোৱা আছে, কিন্তু পূজা ভাগত অৰিজিনেল ফুলহে দিব লাগে বোলে, সেইকাৰণে তাত গুঠি আছে। দেখুৱাই দে সুমিত ফুল গুঠিছ, এই ফুল গুঠি আছে। এইফালে নাৰিকল কাটি আছে, নাৰিকল কাটি হোৱা নাই। আমাৰ পূজা হৈ গ'ল আৰু চবেই এতিয়া সেৱা লৈ আছে পূজাৰ লগত।
আমাৰ পূজা এতিয়া সমাপ্ত হ'ল আৰু প্ৰসাদ খাবলৈ এতিয়া আৰম্ভ কৰা হ'ব আৰু হোৱা নাই, অলপ টাইম আছে। এতিয়া আমাৰ চুচাৰীয়ে কিমান টাইম লগাই খোৱা বোৱাত। আৰু আনফালে কিবা খাবলৈ বনাই আছে চাগে, খিচিৰি বনাই আছে। অঁ, প্ৰসাদৰ লগত খিচিৰি চলিব। হৈছেনে খিচিৰি খাবলৈ? অলপ দেৰি আছে ন? মোৰ লগত সুমিত আছে, সুমিতো পূজা কৰিলে। সুমিত পূজা কৰিলি নে? কৰিলোঁ। ফুট লৈছ হয় নাই? প্ৰসাদ খাবলৈ হৈছে নাই? হৈছে ন? প্ৰসাদ খাম আৰু এতিয়া ন? আমাৰ পূজা ভাত ধুনীয়াকৈ সম্পন্ন হ'ল আৰু এতিয়া মই প্ৰসাদ খাবলৈ বহিছোঁ, চবকে দি মেলি। ফাইনেলি ফ্ৰেণ্ডছ, আজিৰ পূজা বহুত ধুনীয়াকৈ পাৰ হ'ল। আপোনালোকে নিশ্চয় ভিডিঅ'টোত চাইছেই মোৰ দিনটো কিমান ব্যস্ততাৰ মাজত পাৰ কৰিছোঁ। আৰু মোৰো বহুত বেছি ভাল লাগিলে, কাৰণ মই বিশ্বকৰ্মা পূজা বুলি ক'লে বহুত বেছি ভাল পাওঁ মানে, সেইকাৰণে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাগৰো লাগি আছে দিনটো, চ' মই এতিয়া আৰু ৰেষ্ট ল'ম। থেংক ইউ।